হাই বন্ধুসকল, যি কৈছিলোঁ আপোনালোকক যে কৈছিলোঁ ফুড চেলেঞ্জ। চ' আজি কৰিব গৈ আছোঁ ধামাকা ফুড চেলেঞ্জ। আৰু আজিৰ ফুড চেলেঞ্জত কৰিব কোনে? এজন। এইফালে আছে আলম, সাজ্জাদ আলম, আৰু ইফালে আছে আমাৰ নীলকমল, আৰু ইফালে আমাৰ সদায়ৰ নিচিনা কেমেৰামেন SK। চ' এতিয়া আমি গৈ আছোঁ ফুড চেলেঞ্জ কৰিব। আৰু ফুড চেলেঞ্জ মানে হৈছে ধামাকা আমাৰ। আৰু কি ফুড চেলেঞ্জ কৰিম আপোনালোকে থাম্বনেইলত গম পাই গ'লে, কিন্তু ভিডিঅ'টোতো আপোনালোকে চালেই গম পাব। চ' চাই থাকক। আৰু এতিয়া আমি যাই আছোঁ ডমিন'জ। হেল্ল' বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। চ' যিসকলে প্ৰথমবাৰৰ বাবে চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যিসকলে ইতিমধ্যে ছাবস্ক্ৰাইব কৰিলে তেওঁলোকে শ্বেয়াৰ আৰু লাইক কৰি দিয়ক ভিডিঅ'টো। ব'লক তেনেহ'লে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, আমি আহি পালোঁ ডমিন'জ। মই আৰু SK দুজনে আহি পালোঁ, কিন্তু আমাৰ আলম আৰু নীলু ক'ত বা থাকি গ'ল গমেই নাপালোঁ। আমি ভাবি আছোঁ আমাৰ আগত আছে, কিন্তু সিহঁতেও আহি পোৱা নাই। চ' আমি এতিয়া সিহঁতক অলপ টাইম ৱেইট কৰোঁ, তাৰপিছত ভিতৰত যাম। A few moments later. বন্ধুসকল, আমি আহি পালোঁ। এতিয়া দি দিলোঁ আমি পিজ্জা অৰ্ডাৰ, আৰু পিজ্জাটো দিছোঁ আমি পেপাৰ বাৰ্বিকিউ চিকেন ৰেগুলাৰ 3টা। আৰু চেলেঞ্জটো হ'ব এনেকুৱা ধৰণৰ, মানে এটা ৰেগুলাৰ পিজ্জাৰ যিটো 4 পিচ থাকে, কোনে সোনকালে শেষ কৰিব পাৰে ন। আৰু কি পানিছমেণ্ট কিবা লাগিব না নাই? আজি ঠিক আছে, আজি আমি পানিছমেণ্ট নিদিওঁ। জাষ্ট আজি আমি চেলেঞ্জটো কৰিম। কেৱল আপোনালোকে ভিডিঅ'টো চাই থাকক, কোনে জিকে। যেতিয়া অৰ্ডাৰ দিছোঁ, ৰখি আছোঁ। Many unbearable hours later. আৰু এতিয়া আমাৰ আহি গ'ল ফ্ৰেণ্ডছ, যি চেলেঞ্জৰ আইটেম, এয়া ডমিন'জ পিজ্জা। আৰু আমি ডমিন'জক কোনো প্ৰম' কৰা নাই, কাৰণ পিজ্জা মানে হ'ল ডমিন'জ। ত' সেইটো কাৰণে আমি ডমিন'জৰ পিজ্জা ইউজ কৰি আছোঁ, মানে খাই আছোঁ। আৰু প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যিসকলে নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰক। আমাৰ SK এতিয়া হেৰি ঢালি আছে এই ক'ল্ড ড্ৰিংক, কাৰণ পিজ্জাটো খাব নোৱাৰি ন। আৰু আমাৰ কেমেৰামেন তো আগে ঢালি লৈছে সি পূৰা। চ' এতিয়া আজিৰ ভিডিঅ'টো আমি ষ্টাৰ্ট কৰিম, আৰু আপোনালোকে কেৱল চাই থাকক। আৰু বন্ধুসকল, এতিয়া আমি কৰি দিওঁ চেলেঞ্জ ষ্টাৰ্ট। দেখাই পেলাই কি আনিছোঁ আৰু কেনেকুৱা কি। আমি ইফালে ষ্টপ ৱাটছ লগাই দিছোঁ। চ' আপোনালোকে দেখা পাব, কেৱল আপোনালোকে ভিডিঅ'টো চাই থাকক, আৰু প্লিজ লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু এয়া ফ্ৰেণ্ডছ আমাৰ পিজ্জা পূৰা গৰম গৰম। খাব পাৰিবি না নোৱাৰা আজি? দে আৰু গাইজ, আলমে যেনেকৈ খাব পাৰে ন, আপোনালোকে এতিয়া দেখাবলৈ ভয় খাই যাব। চাই থাকক কেৱল ভিডিঅ'টো, ভয় খাই যাব। হয় নাই নিলো? অঁ, আলমৰ। আৰু বন্ধুসকল, আমি এতিয়া ফুড চেলেঞ্জটো ষ্টাৰ্ট কৰিলোঁ। আহি গ'ল আমাৰ পিজ্জা গোটেইখিনি। আৰু আমি আজিৰ ভিডিঅ'টো কৰিম 3 মিনিটত। 3জনৰ ভিতৰত এই যি 4 পিচৰ পিজ্জা কোনে শেষ কৰিব লাগে পাৰে প্ৰথমতে। আৰু এইটো এটা ধামাকা ফুড চেলেঞ্জ হ'ব যাই আছে। চ' নিলো, কিমান খাব পাৰিবি আজি? একদম ৰেডি আছোঁ। 3 মিনিটত এটা শেষ হৈ যাব। ট্ৰাই কৰিম আমি। আৰু ইফালে আলম আছে আমাৰ। আলমে আজি কেমেৰামেন অলপ টাইমৰ কাৰণে। চ' কেৱল আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক, আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু ইফালে আমাৰ কেমেৰামেনে খোৱা ষ্টাৰ্ট। আমাৰ কেমেৰামেনে আগতে A few moments later. আমি ষ্টাৰ্ট কৰি দিওঁ। আৰু ইফালে আমি লগাই লৈছোঁ ষ্টপ ৱাটছ 3 মিনিটৰ পূৰা, যাতে কোনো চিটিং কৰিব নোৱাৰে আজি। ব'লক তেনেহ'লে আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেডি দুজনে? পূৰা ৰেডি, ষ্টাৰ্ট। 1 2, আৰু ইফালে আমাৰ ষ্টাৰ্ট। আজি কথা নকওঁ, আজি কেৱল খাব লাগে। গৰম আলমে কেই মিনিটত শেষ কৰিম কৈছিলে? 2 মিনিটত। 2 মিনিট।
পাৰিবি নে 2 মিনিট হৈ যাব তাৰ 2 মিনিটত খাই কেনে মজা লাগিছে খাব নেকি আপোনালোকেও গৰম গৰম পিজ্জা গৰম গৰম ঠাণ্ডা দিনত গৰম গৰম পিজ্জা আৰু এইফালে আমাৰ 2 মিনিট আছে আৰু 2 মিনিট আৰু এইফালে নিলো শেষ হ'ব ক'ত আছে 2 মিনিট আৰু এইফালে নিলো শেষ হ'ব আৰু আমাৰ লোকেল ব্লগৰ ৰিয়েল মালিক শ্ল' বচনত খাই আছে আৰাম আছে এইফালে শেষ হ'ব আৰু পিজ্জাটো আলমৰ কাৰণে সৰু হৈছে গাইজ এয়া একেবাৰে মুখত শেষ কৰি দিওঁ এইফালে আৰম্ভ কৰিব আৰু টাইম বেছি মানে আছে 40 ছেকেণ্ড আৰু বেছি ছেকেণ্ড বেছি টাইম নাই আৰু মাত্ৰ 30 ছেকেণ্ড সেইটো কাৰণে মই দুটা খাম এতিয়া এইফালে শেষ ইফালে শেষে মই কৈছিলোঁ 2 ছেকেণ্ড আধা মিনিট ল'ম আৰু ফ্ৰেণ্ডছ এইফালে মাত্ৰ 11 ছেকেণ্ড 10 ছেকেণ্ড নীলু আৰু মোৰ নীলু জিকিছে বাৰু এইটো লাষ্ট আলমৰ এয়া মুখত পূৰা সোমাই দিছে আৰু আলম জিকিলে এইফালে 11 ছেকেণ্ড কোনে হ'ব আৰু এইফালে ফেক মই আৰু নীলু আছোঁ খাই থাকিম আমি হাৰি গ'ল এই দুটা এতিয়া বিল পে' কৰিব দুজনক আৰু চেলেঞ্জত যোনে হাৰিব সেই বিলটো পে' কৰিব জানিলো বিল এইখন পে কৰা আছে মজা লাগিছে চবতছে আগতে শেষ কৰিছোঁ এতিয়া মই ক'ল্ড ড্ৰিংক খাই দিলোঁ গাইজ আলমে খাই উঠি কিনে এতিয়া টিচুৰ পৰা খাব ধৰিছে আৰু ফ্ৰেণ্ডছ আমাৰ লাইফ দুইজনে একেলগে শেষ কৰোঁ আৰু আমাক এনেও হাৰিছোঁ খাই আছে এতিয়া কেমেৰামেন কোৱাৰ কাৰণে এক্সট্ৰা পাইছোঁ মই দুটা পিজ্জা শেষে কৰি দিল এয়া পুৰা এই পিজ্জা কিমান শেষ কৰিছে চাওকচোন বন্ধুসকল হৈ গ'ল আমাৰ চেলেঞ্জ কৰা আৰু দেখাই পেলাই কোনে জিকিলে চ' ভাল লাগিলে আজি চেলেঞ্জ কৰি আৰু আপোনালোকক কৈছে যিহেতু মই অফিচৰ কাৰণে ইমান তেনেকৈ টাইম মিলাব পৰা নাই চ' ৰাতি যিমান পাৰে কৰি আছোঁ ভিডিঅ'বিলাক চ' হোপ আপোনালোকে ভাল পায় আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি যাতে সেইটো কাৰণে কাৰণ বহুত কষ্ট কৰি আপোনালোকৰ কাৰণে ভিডিঅ' বনাই আছোঁ চ' আৰু আমাৰ উইনাৰ দেখাই আছোঁ আপোনালোকক কোন কোন কি হ'ল উইনাৰ অলৰেডি ভিডিঅ' দেখা পালে আৰু এবাৰ দেখাই আছোঁ চ' ফ্ৰেণ্ডছ হৈ গ'ল আমাৰ চেলেঞ্জ দেখাই পেলাই কি ধুনীয়া চেলেঞ্জ হৈছে ধামাকা আৰু প্লিজ আলমৰ কাৰণে লাইক কৰি দিয়ক আলমে পৰা 2 মিনিট মানে 50 ছেকেণ্ড মানত শেষ কৰি দিছে চ' উইনাৰ হৈছে আলম আৰু নীলু আৰু মই লাষ্টত এনে শেষ কৰিলোঁ আৰু লাষ্ট বাইটত শেষ কৰিছোঁ শেষ কৰিছোঁ একেলগে চ' আপোনালোকে চাগে ভিডিঅ'টো ভাল পালে কেনেকুৱা লাগিল চেলেঞ্জ কৰি মজা লাগিছে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু এইফালে নীলু বঢ়িয়া লাগিছে অমৰটোৰ লগত প্ৰথম ভিডিঅ' এইটো লাইক ছাবস্ক্ৰাইব কৰি দিব আহি থাকিব আপোনালোকৰ এইকেইটা এইফালে আছে আলম নস্তাদ আলম আৰু এইফালে নীলকমল কলিতা আৰু কেমেৰামেন দেখাই পাইছে আমাৰ SK শুক্লেশ্বৰ বড়ো চ' হোপ আপোনালোকে আজিকালি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক কমেণ্ট কৰি দিব লগতে শ্বেয়াৰ কৰিব আৰু যিসকলে নতুনকৈ চাইছে প্লিজ ছাবস্ক্ৰাইব কৰিব চ' লগ পাইছোঁ এটা বেলেগ ভিডিঅ'ত আৰু বেলেগ ভিডিঅ'টোত ক'ত যাই আছোঁ চাব কোনোবা এটা ঠাইত গৈ আছোঁ আপোনালোকে দেখা পাব তাৰপিছতে চাগে মোৰ যি নেক্সট মান্থৰ ট্ৰিপ গৈছিলোঁ চ' ষ্টাৰ্ট হৈ যাব আপোনালোকে দেখা পাব ত' প্লিজ যাতে ভিডিঅ'টো দেখা পায় ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো চ' বাই বাই